অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ আৰু আঙুলতাৰ ডিভোৰ্চ হৈছে। হয়তো আপোনালোকে বহু ভিডিঅ' দেখিছে। এতিয়া বাৰু সঁচাকৈ আকাশদ্বীপ আৰু আঙুলতাৰ ডিভোৰ্চ হৈছেনে? গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু আপোনালোকে আকাশদ্বীপ আৰু আঙুলতাক যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টিত এটা লাইক কৰি দিব। বন্ধুসকল, আঙুলতা ডেকা আৰু আকাশদ্বীপৰ কোনো ডিভোৰ্চ হোৱা নাই। তেওঁলোকৰ এখন সুখৰ সংসাৰ আছে। গতিকে আপোনালোকে এয়া ভুৱা বাতৰি বিশ্বাস নকৰিব। বহুতে আঙুলতা ডেকা আৰু আকাশদ্বীপৰ ডিভোৰ্চ হোৱা বুলি ভুৱা বাতৰি বনাই আছে। গতিকে আপোনালোকে এই ভুৱা বাতৰিৰ পৰা বহু বেছি আঁতৰত থাকক, আৰু যোনে এনেকুৱা ভিডিঅ' বনাই আছে অতি সোনকালে যাতে ষ্টপ কৰে, কিয়নো তেওঁলোকে আঘাত পাব পাৰে। গতিকে বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।